মই ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি আমি গৈ আছো এটা মন্দিৰলৈ, মোৰ ফ্যামিলিৰ লগত গৈ আছো। তো আপোনালোকক দেখুৱাম যে কোনটো মন্দিৰ, কেনেকুৱা মন্দিৰ, কিহৰ মন্দিৰ, সকলো গম পাব। ভিডিঅ'টো কেৱল চাই থাকক। মোৰ গাঁওখন দেখিবলৈ বহুতেই ধুনীয়া হয়। তো তাৰে এটা সৰুকে ক্লিপ এটা আপোনাক দেখুৱাই দিছো। চাওক, মানে ৰাস্তাৰ ওচৰতে পাহাৰখন ইমান ধুনীয়াকৈ দেখি, আৰু এই যিটো ৰাস্তা হয়, এই ৰাস্তাটোত আপোনালোকক মই এদিন লৈ যাম। বহুত ধুনীয়া লাগে, দুইফালে গছ আছে। তো তাৰ মাজে মাজে যেতিয়া আপুনি কাণত হেডফোন লৈ গান শুনি শুনি যাই থাকিব, বহুত ধুনীয়া হয়। এইটো মন্দিৰ। দৰ্শন কৰাৰ পিছত আমি ভোগ খাম। দেখুৱাই দিছোঁ কেনেকুৱা। এইটো হৈছে মেইন দুৱাৰ হয়। ইয়াতে কিবা কিবি নিয়ম আছে অলপ। মন্দিৰৰ ভিতৰত ফটো তোলাটো নিষেধ, সেইবাবে আপোনালোকক মই নেদেখুৱালোঁ আৰু সেইখিনি ভিতৰত কৃষ্ণৰ মূৰ্তি আছে পূজা কৰিবলৈ। কেতিয়াবা আপোনালোকে গাড়ীৰ পূজা বা ভোগ প্ৰসাদৰ কাউণ্টাৰ আপোনালোকৰ এইফালে পাই যায়। ইয়াতে আপোনালোকে চাকি জ্বলাব পাৰিব। ইয়াতে চাকি জ্বলাবৰ কাৰণে দিয়ে। তো দেখুৱাই আছোঁ, ৰ'ব। এনেকৈ ইয়াতে সকলো মানুহে আহি তেওঁলোকৰ মনৰ কামনাবোৰ কৈ চাকিটো জ্বলাই, চাকি ধূপেৰে। বৰ্তমান আমি প্ৰসাদ খাবলৈ লৈছোঁ। এইটো আপোনালোকে দৌলগোবিন্দ মন্দিৰত যেতিয়া আহে, এইটো তেতিয়া আপোনালোকে এভেইলেবল থাকে। যেতিয়া আহে আপোনালোকে তেতিয়াই প্ৰসাদটো পাব। সেইটোৱে মানে ভাল লাগে। আৰু ইয়াতে মানে বেলেগ মন্দিৰত হয়তো আপোনালোকে এটা টাইম থাকে, টাইমৰ লিমিট থাকে, তেতিয়াহে পায়। কিন্তু আপুনি দৌলগোবিন্দ মন্দিৰত আহিলে যেতিয়াই আহে আপুনি তেতিয়াই ভোগটো পাব। এজন বহুত জ্ঞানী মানুহে কৈছিলে যে যেতিয়া আমি মন্দিৰৰ টিলিঙা বজাওঁ, তো টিলিঙাটোৰ তলত চাউণ্ডটো শেষ নোহোৱালৈ ৰ'ব লাগে। তেতিয়া আমাৰ যিটো নিগেটিভ থট থাকে সেইটো হেনো গুচি যায়। তাৰ পৰা আহি পালোঁ। এতিয়া গৈ আছোঁ, ক'লৈ গৈ নাজানো। মাহঁতে ডিচাইড কৰি আছে ক'ত যাব। দেখুৱাই যাম আপোনালোকক, চাব। এইটো মোৰ নতুনকৈ, এইটো মানে ফাৰ্ষ্ট মোৰ নতুনকৈ খুলিছোঁ চেনেলটো। প্লাছ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। চ' অলপমান চাই ফিল কৰি আছোঁ, তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ। ফাইনেলি আমাৰ ডিচাইড হ'ল আমি ক'ত যাম। আমি প্ৰথমে যাম, এখন ৰকেট চাবলৈ যাম। চন্দ্ৰায়ন-3ৰ পাছত আমাৰ গাঁৱতে এখন ৰকেট নিৰ্মাণ কৰিছে। তো সেইখন চাবলৈ গৈ আছোঁ। দেখুৱাম আপোনালোককো কেনেকুৱা, কি বনাইছে, কি বনোৱা নাই। তো এক্সাইটেড হৈ আছোঁ আমি ৰকেটখন চাবৰ বাবে, যে কেনেকৈ বনাইছে, কি কি বনাইছে। তাতে মানে বহুত ধৰণৰ বেলেগ বেলেগকৈ বনাই থাকে। আৰু এইবাৰ ৰকেট চাম আৰু তো চাম কেনেকুৱা হয়। এইটোৱে হৈছে সেইটো আপোনালোকক যিটো দেখুৱাব বিচাৰিছিলোঁ। চন্দ্ৰায়ন-3 বনাইছে ইয়াতে। এইটোৱেই হৈছে সেইটো চন্দ্ৰায়ন-3, দেখিছে। সপ্তমীৰ বাবে দিনৰ ভাগত ইমান ভিৰ নহয়, সেয়েহে আমি মাৰ দৰ্শন কৰিলোঁ, সেৱা কৰিলোঁ। চন্দ্ৰায়ন-3 চালোঁ আমি। চন্দ্ৰায়ন-3ৰ যিটো আৰ্টিফিচিয়েল আপোনালোকক দেখুৱালোঁ, তেওঁলোকে সঁচাকৈ খুব ধুনীয়াকৈ বনাইছে। বহুত ধুনীয়া, ভালকৈ বনাইছে, বহুত ভালকৈ বনাইছে। সঁচা কৈছোঁ, আপোনালোকে আহিব, আহি পেলাই যদি চাই আপোনালোকে চাব পাৰিব। এইখন পূজা হৈছে আমাৰ চাংচাৰিত, আপোনালোকৰ এইমছৰ কাষত। চাংচাৰিত এখন এইমছ হৈছে, সেইটো গমেই পায়। তাৰ ওচৰত আহিলে আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু আমি এনেকৈ গৈ আছিলোঁ, আপোনালোকৰ চন্দ্ৰায়ন-3 চালোঁ, দৌলগোবিন্দ মন্দিৰত গ'লোঁ। তেনেকৈ মানে আমি ঘৰত যাবলৈ ওলাইছিলোঁ। যাবলৈ ওলাওঁতে হঠাতে মাক কিবা কিবি লগা হ'ল, সেইকাৰণে মা গ'ল। এতিয়া কোনো নাই ইয়াতে, মই বহি আছোঁ। গাড়ীখন ৰখি আছোঁ আৰু তেনেকুৱা। এতিয়া যাবলৈ ওলাইছোঁ। মাহঁত আহক, মাহঁত অহাৰ পিছত চাওঁ কি হয়। সঁচাকৈ মানে ইউটিউব চেনেল বনোৱা ইমান ইজি নহয়। মানুহবোৰে মানে ইমান চাই থাকে, মোৰ লাজো লাগে, অলপমান ভয়ো লাগে কোনোবাই কিবা কয় বুলি। কিন্তু তথাপিও ট্ৰাই কৰিছোঁ, কি হয় নাজানো। আপোনালোকে মৰম দিব, অলপমান আশা কৰিছোঁ। ঠাণ্ডাবোৰ খোৱাতকৈ আপোনালোকে এই কুঁহিয়াৰৰ ৰসবিলাক খাব, তেতিয়াহ'লে আপোনালোকে স্বাস্থ্যৱান থাকিব। ভাল। ফাইনেলি আমি ঘৰ আহি পালোঁ, সকলোৱে ভালে ভালে।
আৰু জনাব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো প্ৰথম চেনেল হিচাপত মই যিখিনি পাৰোঁ যিখিনি মোৰ ফালৰ পৰা পাৰোঁ সেইখিনি মই ট্ৰাই কৰিছোঁ যদি তাৰ মাজতো কিবা ভুল হয় তেনেহ'লে আপোনালোকে প্লিজ মোক কাৰেক্ট কৰি দিব মই সেইখিনি মানি ল'ম মোৰ ভুল যদি হয় এণ্ড জনাব কেনেকুৱা পালে ভিডিঅ'টো চন্দ্ৰায়ন 3 দৌলগোবিন্দ মন্দিৰ চালে তো বহুতে দেখিছে তথাপিও মই নতুনকৈ খুলিছোঁ তো সেইবাবে মই দি দিলোঁ ধন্যবাদ